কলিয়াবৰৰ বৰকুলিত হৰিণা পহু উদ্ধাৰ কলিয়াবৰৰ ৩ নং বৰকুলিত বৰকুলি আঞ্চলিক নেমচৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰে এটি হৰিণা পহুটো ৰাইজে উদ্ধাৰ কৰে ৩ নং বৰকুলিৰ প্ৰাক্তন গাঁও প্ৰধান আব্দুল মজিদ সাহাবৰ ঘৰত চমজাই দিয়ে পাছত ৩ নং বৰকুলিৰ গাঁও প্ৰধান খলিলুৰ ৰহমানে খবৰ দিয়ে বন বিভাগক ঘটনাস্থলীত শিলঘাট বন বিভাগৰ লোক উপস্থিত হৈ লৈ যায় হৰিণা পহুটো উল্লেখযোগ্য যে কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহিছিল হৰিণা পহুটো আমি পুনৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ কলিয়াবৰৰ বৰকুলিত হৰিণা পহু উদ্ধাৰ কৰা হৈছে কলিয়াবৰৰ ৩ নং বৰকুলিত বৰকুলি আঞ্চলিক নেমচৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে এটা হৰিণা পহুটো ৰাইজে উদ্ধাৰ কৰি ৩ নং বৰকুলিৰ প্ৰাক্তন গাঁও প্ৰধান আব্দুল মজিদ সাহাবৰ ঘৰত চমজাই দিয়ে পাছত ৩ নং বৰকুলিৰ গাঁও প্ৰধান খলিলুৰ ৰহমানে খবৰ দিয়ে বন বিভাগক ঘটনাস্থলীত শিলঘাট বন বিভাগৰ লোক উপস্থিত হৈ লৈ যায় হৰিণা পহুটো উল্লেখযোগ্য যে কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহিছিল হৰিণা পহুটো নিউজ টেক্স ৰিপৰ্ট নিউজ টাইম ডিজিটেল হয় আজি ৩ নম্বৰ বৰকুলিৰ প্ৰাক্তন গাঁওবুঢ়া আব্দুল মজিদৰ ঘৰত হৰিণা পহু এটা আহি আশ্ৰয় লৈছে আমি স্থানীয় গাঁওবুঢ়া হিচাপে আমাক অৱগত কৰায় আৰু সেই হিচাপে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক খবৰ দিওঁ কিন্তু এই সুযোগতে মই এটা অনুৰোধ জনাম যি অঞ্চলত মানে বানপানীৰ সমস্যা হৈছে বা বানপানী হৈছে সেই অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা মানে বহুতেই হয় এই সময়ত মানুহৰ লগতে অৰণ্যৰ জীৱ জন্তুবিলাকেও মানে নিৰাপদ ঠাই বিচাৰি মানুহৰ ঘৰত আহি আশ্ৰয় লয় তো এইটো সময়ত সেই জীৱ জন্তুবিলাকক আশ্ৰয় দিয়াৰ লগতে তেখেতসকলক যাতে আমি তেনেকৈ আশ্ৰয় দি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক গতাই দিব পাৰোঁ বিভিন্ন সময়ত আমি শুনা পাওঁ যে অমুক জেগাত হৰিণা পহু বা অমুক পহু বা অমুক কিবা কিবি জীৱ জন্তু মানুহে বিনষ্ট কৰে তেনেকুৱা যাতে ভৱিষ্যতে মানুহে নকৰে জনসাধাৰণ নকৰে তাৰ বাবে অনুৰোধ জনাইছোঁ বানপানীৰ সময়ত মানুহৰ লগতে জীৱ জন্তুবিলাকো বিপদত পৰে সেই সময়ত আমি মানুহ হিচাপে তেখেতসকলকো মানে আশ্ৰয় দিয়াটো কামনা কৰোঁ আমি